নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল হস্তীয়া নিউজলৈ। আজি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস, সকলোলৈ মোৰ ফালৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ ওলগ যাচিছোঁ। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ বিশ্ব পৰিৱেশ দিৱসৰ বৃক্ষৰোপণৰ কেইটামান ভাল লগা দৃশ্য। কিছুমান সৰু সৰু কামৰ জৰিয়তে আমি আমাৰ চাৰিওফালে পৰিৱেশটো সুৰক্ষিত কৰিব পাৰোঁ। যেনে ধৰক গছপুলি ৰোৱা, এবাৰ ব্যৱহাৰ কৰি পেলাবলগীয়া অপ্ৰয়োজনীয় প্লাষ্টিক সামগ্ৰীবোৰ বৰ্জন কৰাৰ লগতে অৰণ্য বা বনাঞ্চল যথামতে কাটি আহক আমি সকলোৱে একমাত্ৰ নিজৰ ডিপি বা ষ্টেটাছত হেপী এনভাইৰনমেণ্ট ডে বুলি নিলিখি হাতে কামে লাগো। পৰিৱেশ দিৱসৰ সকলোলৈকে শুভকামনা থাকিল।